ঈশ্বৰ ইমান গৰম পৰিছে অ' সেই গছৰ পাত এটা বাৰু লৰিব নাপায়নে এই যে শাওণমহীয়া গৰম কেইদিনো ঈশ্বৰ মানুহৰ ভালকৈ থকা হোৱা নহয় আৰু ভিতৰত বোলো হেৰি বতাহ চতাহ নাই গৰম বাহিৰলৈকে বোলো ওলাই যাওঁ সেইকাৰণে বতাহ চাতিও পাব নাই ইয়াত পাত এটা লোৱা নাই পিছে আগতে আমি সৰু হৈ থাকোঁতে আকৌ এনেকুৱা গৰম নাছিলেই দেই আমি গৰমৰ কথা গমেই নাপাওঁ আজিকালিহে জানো কেলেনো ইমান গৰমখন বাঢ়িবলৈ লৈছে নে মোৰে হাই প্ৰেছাৰ কাৰণে গৰম উঠে সেইটোৱে গম নাপাওঁ পাই মানুহে কয় চহৰত বোলে কল কাৰখানা বেছি সেইকাৰণে গৰমটো বেছি পিছত বাৰু আমাৰ এই গাঁও জেগাত বাৰু কেলেই ইমান গৰম হৈছে আজিকালি আৰু আমাৰ এইবোৰ গাঁও জেগাবোৰো চহৰৰ নিচিনাহে হৈ গ'ল আৰু এই কম্পিউটাৰটো যে অথনিয়ে গ'ল সেই কটীয়াহঁতৰ ঘৰৰ পৰা সেই আম কেইটামান আনোগৈ বুলি বোলে তাহাঁতৰ ঘৰত বোলে ঢেৰ আম লাগিছে কেঁচা আম বোলে মই বোলো আনকৈ যা জলকীয়া চলকীয়া দিবোৰ সেই পিহি পেলাই খাম ভালো লাগিব যিহে গৰমো পৰিছে এইটো অত তপৰে দেখা দেখি নাই সিহে জানে আৰু আম পাই বুলি গ'ল নে সি তাহাঁতৰ ল'ৰা ছোৱালীকেইটাৰ লগত খেলিবলৈ লাগিলে এতিয়াতো অকণমান শান্তিয়ে হৈছে বুলি ক'ব পাৰি মোৰ আৰু আগতে যে আমাৰ শাহু থাকোঁতে নকৈছোঁ সেয়া আৰু পুৰণি টানি টানি দেখিব লাগে এই গেলা গৰমতো কিমান যে শাস্তি খালোঁ এতিয়া সেই তেওঁ নাই বুলিহে তাৰমানে সি নাই মানে হেৰি হ'ল আৰু সেই উৰি পুৰি পেলাগে তেতিয়া পৰাহে মোৰ অকণমান শান্তি কলি এডোখৰত অকলে অকলে বহি কি কৰি আছ এই নব যিহে গেলা গৰম পৰিছে ভিতৰত থাকিব নোৱাৰি আৰু পিছে ভৰ দুপৰীয়াখন নহয় আপুনি কোনফালে যায় কেনিও নাযাওঁ এনেই হেৰি মোৰ তোৰ ওচৰলৈ বুলিয়ে ওলাই আহিলোঁ ভালেই কৰিলে আকৌ মই আকৌ কেনিবা ওলাই যায় বুলিহে ব'লক ব'লক ভিতৰতে বহিব নালাগে থ এই গেলা গৰমখনত ভিতৰত এইডোখৰতে বহি ভাল লাগিব আগফালে এইকেইদিন একেবাৰে বৰষুণ দি ঠাণ্ডা পেলাই একেচাতে ৰ'দটো দি দিছে এতিয়া মানুহবোৰ সেই বেমাৰতহে পৰিব বুজিছ তাকেহে পাই পিছে আপুনি ভালে কেইদিন আমাৰ ঘৰলৈ অহা নাই আকৌ এই বৰষুণ দি থকা নাই জানো আকৌ মোৰ যিহে কঁকালৰ বিষ আৰু কেনেবাকৈ বৰষুণৰ বতৰত আহি আকৌ পিছল খাই পৰিব লাগিলে হ'ল আৰু যিডোখৰ সেই জইন হৈ লাগি আছে সেইডোখৰ ভাগিবহে পিছে হেৰি নহয় সেই গেন্ধেলা নাই নেকি সেইডালৰ কথা নুসুধিবই বুজিছে সেইদিনতে সেই গেলা পানী সোপা সেই গিলিবলৈ গ'লেই দিনতে সেই টেটুগুৰিলৈকে গেলা সোপা গিলি ল'ব আৰু এই ল'ৰা ছোৱালী মাইকী কথা যে অকণমানো চিন্তা নকৰে ঘৰখনৰ কথা অকণো চিন্তা নকৰে আৰু দেই বোলে ল'ৰা মাইকীয়েনো কিনো খাব আৰু কিনো পিন্ধিব আৰু অকণো চিন্তা নকৰে দেই এইবোৰ মই এতিয়া সেই ৰাতিপুৱা সেই টাউনৰ মানুহ ঘৰত সেই কাম কৰিবলৈ যাওঁ বুলিহে যেনিবা সেই পইচা কেইটামান পাওঁ আৰু সেইকেইটকাই ঘৰ বজাৰ কৰোঁ ৰাতি আকৌ সেইটোৱে সেইগাল নিমিলেকে সেই গিলি আহিব তাৰপৰা মোৰ লগত কাজিয়া কৰিব সেইকেইটকা আকৌ তাকে দিব লাগে তাকেহে আৰু দেই সি যে কেলেনো আজিকালি ইমানকৈ খাবলৈ ল'লে আৰু ল'ৰাটো মুখলৈ চাই নবা তাৰ সেইবোৰ এইবলৈ মন নাযায়নে বাৰু নেৰ নাই ৰাতিকে অকণমান খালে বেলেগ কথা সেই ৰাতিপুৱা পৰা আৰু ৰাতিলৈকে যদি সেইগালকে ভৰাই থাকে আৰু কেনেকৈ হ'ব বাৰু ঘৰখননো বাৰু কেনেকৈ চলিব মোৰ যে দুখৰে অন্ত নাই আৰু নব বহি বহি কি কৰি আছ তই দে পইচা দে মোক কিহৰ পইচা লাগে সিহঁতক কিহৰ পইচা লাগে ৰাতিপুৱা দিছিলে দেখোন পইচা সেইকেইটা পইচা চাগে গিলি নেকি এতিয়া সেইখন আকৌ আহিছে পইচা নিবলৈ গেমেলা তাইনো ক'ত পায় সেই পইচা ইমানকৈ তাই সেই লোকৰ ঘৰত কাম কৰি কেইটকামান পায় তাই আকৌ ঘৰ বজাৰ কৰিব লাগে তইতো একো এটা নকওঁ আকৌ যদি যিকেইটকা পায় তাৰ পৰা যদি তই নি সেইসোপা যদি গিলগে খাওঁগে তেনেহ'লে বাৰু কেনেকৈ হ'ব ঘৰ কেনেকৈ চলিব নবৌ আপুনি নাজানে নহয় তাইৰ ওচৰত পইচা ধেৰ আছে তাই মোক নিদিওঁ বুলি নিদিয়ে ধেৰ আছে মোৰ ওচৰত পইচা তই আকৌ ঘৰত গোটাই থৈছেহি নহয় চন্দুকত আনি যা লৈ যা তাৰপৰা উলিয়াই কথা ক'বলৈ আহিছ কিন্তু তই ইমানকৈ কেলে খাওঁহে এইজনী আছে ঘৰত ল'ৰাটো আছে তাহাঁতৰ মুখলৈকে অকণমান চাই তই ভাবিবি কথাটো তাৰ জিভা দেখিছে নব তাৰ মুখত কথাই ফুটা নাই জিভা তাই ঘূৰিয়ে খোৱা নাই তোৰ মুখখন বৰ চোকা হৈছে ডকুমেণ্ট দিব লাগিব ঠিক হৈ যাবি কি বুলি গেন্ধেলা তই মানুহজনীৰ ওপৰত হাত তোল এনেকুৱা পাপৰ কাম নকৰিবি গেন্ধেলা তাই যে ল'ৰা খুৱাই বোৱাই ঘৰখন চলাই নিছে আকৌ তইতো একো এটা নকওঁ সেইবোৰ কথা তই অকণমান চিন্তা কৰিবি থক নব এইবোৰ সেইবোৰকৈ একো লাভ নাই কিমান বুজালো নাই অকণো চিধা নহ'ল দেই কুকুৰৰ জানো নেজ কেতিয়াবা পোন হয় কথা ক'বলৈ আহিছ পাবি তই যাওঁ মই নাহোঁ ঘৰলৈ সঁচাকৈ ঘূৰি থৈ গ'লি নে কি কলি ভালেই আছিলে সঁচাকৈ যোৱাগেহেঁতেন আকৌ ওলাবহি অকণমান দেৰি পিছতে বমা গৈছেনে তই ক'ৰ পৰা আহিলি আকৌ মই কঠীয়া খোৱাহঁতৰ ঘৰলৈ গৈছিলোঁ আম আনিবলৈ বুলি তাহাঁতৰ ঘৰত আম নাই আকৌ সিফালে যাওঁ ভদেশ্বৰী আইতাৰ ঘৰলৈ তাতে পাম নেকি অথনিয়ে কৈছিলি ন তই আম নাপালি যদি ইমান দেৰি তাহাঁতৰ ঘৰত কি কৰি আছিলি মাৰ্বল গুটি খেলি আছিল আকৌ মই ভদেশ্বৰী আইতাৰ ঘৰলৈ যাওঁ তাহাঁতৰ ঘৰত বিচাৰি চাওঁগৈ আম বমা আপুনি গৈ থাকক দেই আম খাই যাব আকৌ তাহাঁতৰ ঘৰলৈ গৈ তই লাগিয়ে থাকিবি থ নালাগে আম চাম আনিবলৈ ঘৰলৈ আনিছে ঘূৰিয়া বুলিছোঁ নহয় এইবোৰ সঁচাকৈ শুনি লগাবোৰ নাই বাপেকৰ পৰা শান্তি নাই পুতেকৰ পৰা দেখিছেনে নব তাইক ইমানকৈ মনা কৰিলোঁ গ'লগৈ নহয় আকৌ এইবোৰ আজিকালি ল'ৰা ছোৱালী বৰ তীখৰ গুটি তাকে ভাবোঁ গম পাইছেনে নব বোলো এই বাপেকটো এনেকুৱাই হ'ল ল'ৰাটোৱে বোলো অকণ চিধা হচোন মোৰ জানো কপালত আৰু সুখ আছেনে নাই ঈশ্বৰে জানে আৰু হ'ব দেচোন হ'ব সি ভাল হ'ব নহয় আগতে ডাঙৰ হ'লে বুজিব দে এতিয়া সৰু হৈ আছে কাৰণেহে ইমানকৈ তই কন্দা কথাখন নকৰিবি আৰু ভগৱানে সদায় দুখীয়ে দি থাকিব নি এদিন হ'লেওতো সুখ দিব জানো মাৰ ঘৰতে যি দুবেলা দুখা আছে শান্তিয়ে খাইছিলোঁ দুখীয়া হ'লেও ইয়াত আহি আৰু মোৰ দুখীয়া পাছ নোৱাৰাই হ'ল
হ'ব তই মিছাতে ইমান চিন্তা কৰিছ ই ল'ৰাটো ডাঙৰ হৈ অহাৰ লগে লগে ইটো বুজিবই এই গেন্ধেলা অকণমান চিধা হ'ব বুজিছ ল'ৰা এটাক ক'ব নহয় নবৌ আপুনি অকণমান বহকচোন দে মই সেই লাল চাহটোৰ পৰা বনাই আনোগৈ বিস্কুট চিস্কুট বুলিবলৈ নাই আৰু সুদা সেই চাহ পানীকণহে আৰু নালাগে থাকো এই গৰমখনত মই চাহ নাখাওঁ তেনেহ'লে আমকে খাব অকণমান বহক আৰু ভাল কৈছ তহঁতৰ সি গৈছেহে এতিয়া আৰু কিমান দেৰি কৰিব তাত ঠিক নাই আম খামকৈ মোৰ বহি থাকিলে হ'লেই আৰু যাওঁ বুজিছ মই উঠোৱেই আৰু গেন্ধেলাক আমাৰ ঘৰলৈ এপাক যাবলৈ কবিচোন তাত মই অকণমান বুজাম বুজিছ সেইটোক অকণমানো বুজাই মেলি লাভ নাই বুজিছে নবৌ সেইটোক আপুনি বুজাব নালাগে থক তাৰ মূৰত কিবা সোমালেহে অকল সেইসোপা বাদে সি একোৱে চিনি নাপায় ইমান শপত খালে সেইবোৰ বোলে মই আৰু কেতিয়াও নাখাওঁ নাই দুদিন নোখোৱাকৈ থাকে তাৰপিছত আকৌ একেটাই আৰু হ'লেও দেচোন বুজাই চাম আৰু বাৰু মই উঠো দে একেৰাতে সি বগীহঁতৰ ঘৰৰ পৰা এপাক মাৰি আহোঁগৈ বহুত দিন তাহাঁতৰ ঘৰলৈও অহা নাই নহয় যাওক তেনেহ'লে আৰু নবৌ আকৌ আহিব দেই কেতিয়াবা আপোনালোক আহি থাকিলেও ভাল লাগে নহয় হ'ব দে আহিম বাৰু তই বৰ তেনেহ'লে সি আম আনিলে খাবি আইও বটি ৰ'দটো ইমান চেকচেককৈ ওলাইছে ইমান গৰম কলিজনীলে যে দুখেই লাগে আৰু পাই তাই যে দুখৰ অন্তই নাই আৰু এই গেন্ধেলাটোৱে অকণমান বুজাহেঁতেন ল'ৰাটো ভাল হ'লেই হয় আৰু দেই সি বাপেকৰ আদৰ্শ নল'লেই হয় আৰু মাকক যাতে সুখে শান্তিয়ে দুসাঁজ ভালকৈ খুৱাব পাৰে আৰু বাৰু বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'সমূহ আগলৈও চাই থাকিব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম যাওঁ পাই বগীজনী জানো ঘৰত আছে নাই বহুত দিন অহা নাই নহয়